এই আৰু আশা কৰিছোঁ যে ফেচাত নৱগত আদৰণি সভা তো যিখিনি নতুন ল'ৰা ছোৱালী ইয়াত এইবাৰৰ কাৰণে এডমিশ্যন ল'লেই তো আশা কৰি আৰু হ'লেও পুনৰ একবাৰ এই এম চি কলেজক বহুত বহুত ধন্যবাদ যে মোক ইমান সন্মান দি ইয়ালৈ লৈ অহাৰ কাৰণে মাতি লৈ অহাৰ কাৰণে আশা কৰোঁ নেক্সট আৰু মাতিব আৰু বাকী ভাষণ চাখন ইমান